শিকিবলৈ মানুহৰ মন কাণ চকু সমানে মুকলি হ'ব লাগে। মোৰ মায়ে নিজে নিজৰ সময়ত নাখাই কেনেও মোৰ ডায়েট বা মোৰ খাদ্যৰ যোগান ধৰে। আনকি মই যেতিয়া প্ৰথম জিমলৈ যোৱা আৰম্ভ কৰিছিলোঁ তেতিয়া কিছুমান বন্ধুই মোৰ মনোবল ভাঙিবলৈ মোক কৈছিল যে তই যোন দিনে দিনে ক্ষীণাই যাই আছোঁ, এইবোৰ কৰি লাভ নাই, আগতেই চেহেৰা ভাল আছিল। এতিয়া আৰু মোক কোনেও ক্ষীণ চাপৰ বুলি নাহাঁহে, বহুতে কথা পাতিবলৈ ভয় কৰে। বুটা গাঠিয়া টিকলা শিয়াল মোক মাতিছিল এটা সময়ত, আৰু সেইবাবে স্কুললৈ যাবলৈ মই ভাল পোৱা নাছিলোঁ। অকলে থাকিবলৈ লৈছিলোঁ লাজতে। ক্ষীণ চাপৰ আছিলোঁ, লগৰবোৰে জোকাইছিল, ইগনৰ কৰিছিল, কোনেও পাত্তা দিয়া নাছিল। আৰু আজি সেই ল'ৰাজনে মিষ্টাৰ ইণ্ডিয়া, INBA, মিষ্টাৰ ইণ্ডিয়াত পজিশ্যন তথা চেম্পিয়ন অফ চেম্পিয়ন মিষ্টাৰ অসম, চেম্পিয়ন অফ চেম্পিয়ন মিষ্টাৰ কামৰূপ, চেম্পিয়ন অফ চেম্পিয়ন মিষ্টাৰ গুৱাহাটী, মিষ্টাৰ অসম 8বাৰকৈ, নিজৰ কেটেগৰীত গ'ল্ড মেডেলিষ্ট, এইসকল টাইটেল অৰ্জন কৰিবলৈ মই সক্ষম হৈছোঁ। আৰু এই সংগ্ৰামৰ কিছুমান কথা আজি মই আপোনালোকৰ আগত প্ৰকাশ কৰিবলৈ ওলাইছোঁ। নমস্কাৰ, মোৰ নাম সঞ্জীৱ দাস, এগৰাকী বডি বিল্ডাৰ আৰু এগৰাকী প্ৰফেশ্যনেল ট্ৰেইনাৰ। জীৱন কাৰো বাবে এটি শ্বপিং মলত সজোৱা থোৱা পুতলাৰ দৰে নহয়, জীৱনটো মাটিৰে গঢ়া এটি সাধাৰণ পুতলাহে। আপুনি ৰং কৰি বা আগবাগ কৰি তাক দেখাত ধুনীয়া কৰি তুলিব পাৰে, কিন্তু কুমাৰৰ হাতত সি বাৰে বাৰে ভাঙিবই বা বাৰে বাৰে জোৰাও লাগিব। ময়ো ভাঙিছোঁ 1000বাৰ, আকৌ নিজকে জোৰাও লগাইছোঁ। ঠিক সেইদৰে আমাৰ বডি বিল্ডাৰৰ জীৱনটো এনেকুৱা এটা মাটিৰ পুতলাৰ দৰে, য'ত প্ৰথমতে মাটি দি পুতলাটো আকাৰ দিয়া যায়। ঠিক সেনেদৰে বডি বিল্ডিঙতো প্ৰথমতে নিজকে মাচুল বনাই, নিজকে চাইজ ডাঙৰ কৰি, তাৰপিছত কুমাৰে যেনেকৈ শেষত মূৰ্তিটোক আকাৰ দিয়ে, ছেপাৰেট কৰে বা ৰং দিয়ে, ঠিক তেনেদৰে আমি বডি বিল্ডাৰবোৰেও নিজৰ কম্পিটিশ্যনৰ আগত ডাইট কৰি মাচুলবোৰ ছেপাৰেশ্যন কৰোঁ, আৰু কুমাৰে যেনেকৈ কালাৰ কৰে তেনেকৈ আমি কালাৰ কৰি কিনে নিজকে ষ্টেজত প্ৰদৰ্শন কৰোঁ। সেইবাবে বডি বিল্ডাৰৰ জীৱনটো এটি মাটিৰ পুতলাৰ দৰে। বন্ধু বান্ধৱীসকলে জোকোৱাৰ কথাই মনত বহুত আঘাত দিছিল, বাবেই মই এক্সাৰচাইজ দৌৰা আৰম্ভ কৰিছিলোঁ। একেবাৰে জিমলৈ যাবলৈ হাতত পইচা পাতি তেনেকৈ নাছিল যদিও, কাৰণ পঢ়ি আছিলোঁ মিডিল ক্লাছ ফেমিলিৰ ল'ৰা, কিন্তু এবাৰ জন্মদিনত পোৱা পইচাৰে মই ঘৰত নোকোৱাকৈ জিমলৈ গ'লোঁ, জিমত নাম লগালোঁ। মানুহৰ কথাই মনত বৰ কষ্ট দিয়ে, বিশেষকৈ সেয়া যেতিয়া আপোনাৰ এবিলিটিক লৈ পোৱা যায়। মোৰো তেনেকুৱাই হৈছিল। বন্ধু বান্ধৱীৰ পৰা পোৱা কমেণ্টবোৰে মোক ইমানেই বেয়াকৈ প্ৰভাৱ পেলাইছিল যে মই জিমত নিজকে বেলেগৰ দৰে মুকলি কৰিব পৰা নাছিলোঁ। মই ইমান ক্ষীণ, ইমান চাপৰ, 47 কেজিৰ এটা ল'ৰা। মই জিমৰ কোনো এটাত গৈ অকলে অকলে লাহে লাহে এক্সাৰচাইজ কৰি থাকোঁ লাজতে। কোনো স্পেচিয়েল ডাইটটো ফ'ল' কৰিব পৰা নাছিলোঁ, কাৰণ তেতিয়া এনেকুৱা একো এৱাৰনেছ নাছিল বডি বিল্ডিঙক লৈ, লগতে অলপ অসুবিধাও আছিল। যিয়ে নহওক, কষ্ট কৰিছিলোঁ। লাহে লাহে মোৰ শাৰীৰিক গঠন ভাল হৈ আহিল। তেতিয়া অৱশ্যে ভবা নাছিলোঁ যে বডি বিল্ডিঙক কেৰিয়াৰ হিচাপে ল'ম। কিন্তু তেনেতে এটা ঘটনা ঘটিল, যেতিয়া আপোনাৰ লগত কিবা এটা বিশেষ ঘটে আপুনি গম পাব কিবা সলনি হ'বলৈ গৈ আছে। মোৰ লগৰজন এজন নতুনকৈ এক্সাৰচাইজ কৰা বা মোতকৈ ছিনিয়ৰ, তেখেতেও এক্সাৰচাইজ কৰিছিল, কিন্তু তেখেতৰ বডিটো অলপ ভাল হোৱাৰ কাৰণে তাৰ কথাত অহংকাৰ আহিছিল।
লগ হ'লে কিবা না কিবা এটা শুনাবই মোক। তাৰ কথাবোৰে উত্তৰ দিবলৈ মই চেলেঞ্জ হিচাপে মই মোৰ শৰীৰ চৰ্চাত মনোযোগ দিলোঁ, পৰিশ্ৰম কৰিলোঁ। তাৰ ফলত জিমৰ বাকীসকলতকৈ মোৰ বডি সোনকালে ভাল হ'ল বা ছাপ্লিমেণ্ট ল'বলৈ তেতিয়া সমৰ্থন আছিল। যিখিনি নেচাৰেল ডায়েটত পাৰোঁ সেইখিনিয়ে ইনটেক কৰিছিলোঁ। যদিও ভবা নাছিলোঁ বডি বিল্ডিং কেতিয়াবা খেলিম বুলি, ঘটনাক্ৰমে এদিন তাত ভাগ ল'লোঁ। গুৱাহাটীত যিকোনো ধৰণৰ কম্পিটিশ্যন হ'লে মই সদায় গৈছিলোঁ। লাগিলে ৰাতি আহোঁতে খোজকাঢ়িয়ে আহোঁ, কিন্তু ভাল পাইছিলোঁ বহুত বডি বিল্ডিং কম্পিটিশ্যনবোৰ চাই। যদিও সকলোতে নিজে কম্পিটিশ্যন কৰা নাছিলোঁ। শিকিবলৈ মানুহৰ মন, কাণ, চকু সমানে মুকলি হ'ব লাগে। মই তাৰ পৰা চাই বহুত কথা শিকিছিলোঁ। 2010ত প্ৰথমবাৰৰ বাবে মই জুনিয়ৰ মিষ্টাৰ অসম চিলেকশ্যন ট্ৰায়েলত ষ্টেণ্ড বাইত চিলেক্ট হ'লোঁ। তাৰ পাছত যোৰহাট, তিতাবৰ, ৰঙাজানত জুনিয়ৰ মিষ্টাৰ অসম খেলিবলৈ গ'লোঁ। তাত যেতিয়া দেখিলোঁ মোৰ কম্পিটিটাৰজনক, যিজনে মোৰ গ্ৰুপত গ'ল বা ফাৰ্ষ্ট পাইছিল, তেতিয়া ভাবিলোঁ ইয়ালৈ আহি বহুত ভুলে কৰিলোঁ। সকলোৰে জীৱনত এনেকুৱা এটা মুহূৰ্ত আহে যেতিয়া আপুনি ভাবে যে আপোনাৰ সিদ্ধান্ত ভুল আছিল। যেতিয়া আপুনি নিজৰ কমফৰ্ট জ'নৰ বাহিৰত গুচি যায়, তেতিয়া এনে লাগে যে সকলো এৰি দিওঁ। তাত মই চিলেক্ট নহ'লোঁ। 6 জনৰ ভিতৰতো অকল মোকে আউট কৰি দিয়া হ'ল, বাকী 5 জনক পজিশ্যন দিয়া হ'ল। কিন্তু সেই বুলি মই হতাশ হৈ বহি নাথাকিলোঁ। সেই ফেইলাৰৰ পৰা মই শিকি উঠিছিলোঁ মোৰ ভুল ক'ত। সকলোবোৰ নতুনকৈ, নতুন উদ্যমেৰে, নতুন এনাৰ্জিৰে ষ্টাৰ্ট কৰিলোঁ। মোৰ মায়ে নিজে নিজৰ সময়ত নাখাই কেনেও মোৰ ডায়েট বা মোৰ খাদ্যৰ যোগান ধৰে। গতিকে মোৰ ওপৰত থকা ইমান বিশ্বাস মই এনে যাবলৈ দিব নোৱাৰোঁ। এমাহ পিছত গণেশ মন্দিৰ, গণেশ উদ্যানত মিষ্টাৰ কামৰূপ অনুষ্ঠিত হ'ল। প্ৰথমবাৰৰ বাবে মোৰ লাইফৰ প্ৰথমটো মেডেল আহিল, য'ত মই চিলভাৰ মেডেল পালোঁ, 2য় স্থান পাইছিলোঁ। তাৰপিছত মই কৰা জিমখনত মই এজন বন্ধু লগ পাইছিলোঁ। তেওঁ মোতকৈ ছিনিয়ৰ আছিল, তেওঁ বডি বিল্ডিং খেলে। লগতে মই সেই বন্ধুজনক তেখেতৰ ভুলবোৰ দেখুৱাই দিছিলোঁ। মোৰ কথা আছিল যে সকলোৱে সমানে আগবাঢ়িব লাগে, লগৰজনকো যাতে মই সমানে আগবঢ়াই লৈ যাব পাৰোঁ। কিন্তু মোৰ কথা মতে লগৰজনে ভাল ফল পালে যদিও পিছলৈ মোক সি হাঁহা আৰম্ভ কৰিলে। মোক কোৱা হ'ল যে মই কেতিয়াও তাৰ সমান হ'ব নোৱাৰিম, তাৰ লগত জিকিব নোৱাৰিম। এনেবোৰ কথাই মোক আঘাত কৰা হ'ল। 2011ত শিৱসাগৰ নাট্য মন্দিৰত মিষ্টাৰ অসমত যোগদান কৰিলোঁ। সিও বেলেগ কেটেগৰীত, মই বেলেগ কেটেগৰীত। সি ছেকেণ্ড হৈছিল, তাৰ কেটেগৰীত মই 5th হ'লোঁ। দুখী হোৱাৰ মোৰ কোনো কথা নাছিল। কিন্তু যেতিয়া শুনিলোঁ সি কোৱা যে তাৰ কেটেগৰীত যদি মই খেলিলোঁ হয়, মই 5 নম্বৰটো দূৰৰে কথা, মই টপ 10তো নাহিলোঁ হয়। তেতিয়া মই দুখত হতাশ হৈ এক প্ৰকাৰ ভাঙি পৰিছিলোঁ। কষ্ট তেতিয়া বেছি হয় যেতিয়া ওচৰৰ জানৰ পৰা পোৱা যায়। জিমৰ তলত বহি সেইদিনা বহুত কান্দিলোঁ। তেতিয়া মোক চাথ দিবলৈ কোনো নাছিল সেইখিনি সময়ত মোৰ বন্ধু। এনেকুৱা লাগিছিল যে বডি বিল্ডিং আৰু কেতিয়াও নকৰোঁ। যদি কেতিয়াবা আপুনি জীৱনৰ কোনো কথাত কমিট হৈছে, তেতিয়া আপুনি সেই বস্তুটোক এৰিব খুজিলেও এৰিব নোৱাৰে। মই লগ পালোঁ অমৰেশ্বৰ দাস ছাৰক। এৰাৰ কথাটো মই পাহৰি গ'লোঁ। বডি বিল্ডিং যে কেতিয়াবা এৰিলোঁ। এডভান্স ট্ৰেইনিং লৈ মই 2012ত মিষ্টাৰ অসম খেলি ফাৰ্ষ্ট পালোঁ। আকৌ একেখন খেলতে মোক আঘাত দিয়া বন্ধুজনে থাৰ্ড পালে। 2টা বেলেগ বেলেগ কেটেগৰী। তাৰ অহংকাৰ শেষ হৈ গ'ল, মুখৰ মাত বন্ধ হৈ গ'ল। মই মুখেৰে উত্তৰ নিদি তাক মোৰ কৰ্মৰে উত্তৰ দিলোঁ, পৰিশ্ৰমেৰে উত্তৰ দিলোঁ। মুখৰ কথা হয়তো মানুহে পাহৰি যায়, কিন্তু আপোনাৰ কষ্ট,
পৰিশ্ৰম বা কাম কেতিয়াও নাপাহৰে। সেয়েহে যদি প্ৰতিশোধ ল'ব বিচাৰে তেন্তে ভাল কামেৰে লওক। আপোনাৰ লগতো যদি এনেকুৱা হৈছে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব পাৰে। 2013 চনত গুৱাহাটীত অনুষ্ঠিত নাবা মিষ্টাৰ ইণ্ডিয়াত মই 5ম স্থান পাবলৈ সক্ষম হ'লোঁ। কম্পিটিশ্যনবোৰৰ আগৰ নীতি নিয়মবোৰ মই কঠোৰভাৱে মানি চলিবলৈ ধৰিলোঁ। সফলতাৰ বাবে ডিচিপ্লিন বহুত জৰুৰী। 2015ত বঙাইগাঁৱত অনুষ্ঠিত মিষ্টাৰ অসমত মই ভাল পজিশ্যন পাবলৈ সক্ষম হ'লোঁ আৰু সেইটো বছৰতে অনুষ্ঠিত পাঠশালাত মিষ্টাৰ অসম পজিশ্যনত চেম্পিয়ন অফ চেম্পিয়ন তথা গুৱাহাটীৰ চানমাৰীত অনুষ্ঠিত ৱাবা মিষ্টাৰ কামৰূপত চেম্পিয়ন অফ চেম্পিয়ন খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছিলোঁ। তাৰপিছত 2017 চনত INBA মিষ্টাৰ ইণ্ডিয়া, যিটো নেচাৰেল মিষ্টাৰ ইণ্ডিয়া বুলি কয়, এইটো মণিপুৰৰ ইম্ফলত হৈছিল। তাত মই নিজৰ কেটেগৰীত চিলভাৰ মেডেল পাবলৈ সক্ষম হৈছিলোঁ। মিষ্টাৰ শৰাইঘাটৰ দৰে এখন ইণ্টাৰনেশ্যনেল কম্পিটিশ্যনত ভাগ লোৱাৰ কথা মোৰ বহুত ইচ্ছা আছিল, কিন্তু ঘৰুৱা কিছুমান অসুবিধাৰ কাৰণে সেয়া সম্ভৱ নহ'ল। যিহেতু বডি বিল্ডিংটো বহুত এক্সপেঞ্চিভ গেম, সেইবাবে সেয়া সম্ভৱ হোৱা নাছিল। সেয়ে তাৰ বাবে কৰা যত্ন পৰিশ্ৰমবোৰ মই অকলে যাব নিদি মই ঠিক কৰিলোঁ যে মই মিষ্টাৰ গুৱাহাটীত মই যিটো বডি শৰাইঘাটত দেখাব বিচাৰিছোঁ সেইটো বডি যাতে মই গুৱাহাটীত দেখাব পাৰোঁ। গতিকে 2019ত ঠিক ভাবামতে 2019ত IBBF মিষ্টাৰ গুৱাহাটীত চেম্পিয়ন অফ চেম্পিয়ন নৱেম্বৰ মাহত মই মিষ্টাৰ গুৱাহাটীত খিতাপ অৰ্জন কৰিলোঁ, চেম্পিয়ন অফ চেম্পিয়ন। বৰ্তমান ভগৱানৰ আশীৰ্বাদ আৰু আপোনালোকৰ আশীৰ্বাদত বজৰংগী জিম নামেৰে নুনমাটিত এখন নিজৰ জিম আছে। এই আটাইবোৰ সফলতা পোৱাৰ সময়তো মোৰ ওচৰত বহুতো সা সুবিধা নাছিল। থকা হ'লে মই আৰু আগলৈ চাগে যাব নিশ্চয় পাৰিলোঁ হয়, কিন্তু মই পোৱা অভাৱখিনি মোৰ ষ্টুডেণ্টবোৰে যাতে নাপাওঁ, তাৰে বাবে মই মোৰ ষ্টুডেণ্টসকলকো যিখিনি পাৰোঁ সহায় কৰি আহিছোঁ আৰু সহায় কৰি থাকিম। দুখীয়া ঘৰৰ ল'ৰা ছোৱালীবোৰে নিজৰ সপোন যাতে পূৰা কৰিব পাৰে ফিটনেছত, বডি বিল্ডিঙত, তেওঁলোকে যাতে সা সুবিধা পাওক বা আজিৰ ডেটৰ যিখিনি আপ টু ডেট ট্ৰেইনিং, তাৰ বাবে মই নিজৰ অঞ্চলতে কম খৰচতে আহিব পৰা জিম এখন খুলিছোঁ। কিন্তু এই বাটত বহুতে মোক বহুত ধৰণে পিছলৈ টানিবলৈ চাইছিল বা চেষ্টা কৰিছিল, কথাৰে আঘাত কৰিছিল, মোৰ বদনাম কৰিছিল বা এতিয়াও কৰে বদনাম। আনকি মই যেতিয়া প্ৰথম জিমলৈ যোৱা আৰম্ভ কৰিছিলোঁ তেতিয়া কিছুমান বন্ধুই মোৰ মনোবল ভাঙিবলৈ মোক কৈছিল যে তই যেন দিনে দিনে ক্ষীণাই যাই আছোঁ, এইবোৰ কৰি লাভ নাই, আগতেই চেহেৰা ভাল আছিল। সমাজত এক শ্ৰেণীৰ এনেকুৱা মানুহ সদায় থাকে, কিন্তু আপোনাৰ যদি উদ্দেশ্য সৎ, তেওঁলোকক ইগনৰ কৰাটোৱে আপোনালোকৰ কাম। তেওঁলোকৰ কথাত মোৰ মনোবল মই নিজে নাভাঙি বৰঞ্চ তাৰ পৰা সেই কথাবোৰ মই ইনস্পিৰেশ্যন হিচাপে লৈ, চেলেঞ্জ হিচাপে লৈ মই মোৰ শৰীৰ চৰ্চাত আগবাঢ়িলোঁ, বেছিকৈ কষ্ট কৰিবলৈ ধৰিলোঁ, নিজৰ ৱৰ্কআউটত গুৰুত্ব দিলোঁ। এতিয়া আৰু মোক কোনেও ক্ষীণ চাপৰ বুলি নাহাঁহে, বহুতে কথা পাতিবলৈ ভয় কৰে বা বহুতে চিনিও নাপায় হঠাৎ যদি মাত দিওঁ, কাৰণ আগৰ চেহেৰা আৰু এতিয়াৰ চেহেৰা সম্পূৰ্ণ বেলেগ। আগতে মোক মোৰ লগত জিকিব নোৱাৰা হোৱা বন্ধুৱে এতিয়া মোৰ ওচৰত ট্ৰেইনিং লৈ আছে আৰু বহুতে শিকিবলৈ আহে। মোক ইগনৰ কৰা মানুহেও আগতে যিসকলে ইগনৰ কৰিছিল বা নামাতিছিল, কলেজৰ বন্ধু বান্ধৱ হওক বা বেলেগ বন্ধু বান্ধৱেই হওক, তেওঁলোকে মোক এতিয়া ফোন কৰি বা এতিয়া মোৰ ওচৰলৈ আহি গাইডনেছ লৈ আছে। মোৰ জিমৰ ল'ৰা ছোৱালীসকল যাতে আজিলৈকে মিষ্টাৰ কামৰূপ, মিছ কামৰূপ, মিছ আইৰণমেন, মিষ্টাৰ আইৰণমেন বা মিষ্টাৰ গুৱাহাটীৰ পাৱাৰ লিফটিঙত মেডেল জিকিবলৈ সক্ষম হৈছে, সেয়ে মোৰ অঞ্চলৰ ল'ৰা ছোৱালীসকল বা মোৰ ভাই ভণ্টিসকল যাতে আগুৱাই যাওক, সেয়ে মোৰ এটা চেষ্টা। জীৱনত কোনো সফলতাৰ বাবে মনোবল প্ৰধান অস্ত্ৰ। মোক বহুবাৰ ভাঙিবলৈ চেষ্টা কৰা হৈছিল, সমাজত মোৰ কোনো অস্তিত্ব নাছিল, কিন্তু নিজৰ হাৰ্ডৱৰ্ক, ডেডিকেশ্যন, ডিচিপ্লিন আৰু মেণ্টেল ষ্ট্ৰেংথৰ দ্বাৰা মই আজি 10জনৰ আদৰ্শ হ'বলৈ পাৰিছোঁ।
মোৰ দৰে মধ্যবিত্ত পৰিয়ালৰ সাধাৰণ ল'ৰা এজন যদি আণ্ডাৰ এষ্টিমেট অৱস্থাৰ পৰা নিজকে এই পৰ্যায়লৈ লৈ আনিব পাৰে, তেন্তে আপুনিও পাৰিব। মাত্ৰ নিজৰ লক্ষ্য প্ৰতি আপুনি স্থিৰ হ'ব লাগিব। অভিজ্ঞতাৰ পৰা এই কথাখিনি শেষত আচলতে জীৱনটো ভাল অভ্যাসৰ সমষ্টি। ভাল অভ্যাসবোৰ গঢ়ি তোলক, সফল হওক। মোৰ জীৱনৰ এই সুখ দুখৰ গোটেইখিনি কথা শ্বেয়াৰ কৰিবলৈ এইটো সুযোগ দিয়াৰ বাবে আপোনালোকলৈ অশেষ ধন্যবাদ যষ্ট। Tell us what you think about this video and don't forget to like, share and subscribe.